हेलो फ्रेंड्स, आज मोर एखन ভাল লগা থালি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছো। ৰহৰ দালি ভালকৈ ধুই লৈ কুকাৰত দি দিছো। এয়া কচু দিছো, অকণমান হালধি, নিমখ। দাইলখন বইল কৰিম বুলি ভাবিছো। এয়া পানী দি দিছো। আজি বইল দালিয়ে খাম, টেঙা দি পেলাই খুব ভাল লাগে। মোৰ এফালে এটা বেঙেনা লৈ লৈছো, অকণ খুচি খুচি দিছো। বেঙেনাটো নহলে ফুটি যাব পাৰে হেৰি কৰোতে পুৰুতে। আৰু এফালে বেঙেনাটো ৰেডি কৰিছো, পুৰি লৈছো। গেছতে জুহাল নাই, সেইকাৰণে গেছতে পুৰিছো। এফালে এটা বিলাহীও পুৰি লৈছো। এয়া বেঙেনা ধুনীয়াকৈ সিজিলে আৰু এয়া চাফা কৰি লৈছো। মই পিটিকাৰ কাৰণে ৰেডি কৰিছো। মোৰ খুব ভাল লাগে বেঙেনা পিটিকা। আৰু মিঠাতেল দিছো, অকণমান পিঁয়াজ, আনফালে এয়া টেঙা দালি, অকণমান নেমু চেপি দিছো। বইল দালি যেহেতু ভাল লাগে খাই, আৰু ইয়াৰ মাজতে লৰালৰিকৈ বেটাৰ কাৰণে অকণ মাছৰ জোল বনাই দিলো। আৰু এয়া বেঙেনা পিটিকা ৰেডি। এইখন মোৰ আজিৰ থালি হয়। বিলাহী পিটিকা, বেঙেনা পিটিকা আৰু মচুৰ দালিৰ এখন পিটিকা। তো মচুৰ দালিৰ পিটিকাটো আন এদিন শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। খাবলৈ খুব ভাল লগা মোৰ এখন থালি হয় এখন। আৰু সন্ধিয়ালৈ আহিলে মোৰ ফ্ৰেণ্ড মিঠিংগা, তাইৰ লগত ধুনীয়াকৈ ইভিনিং টাইমটো স্পেণ্ড কৰিলোঁ। এয়া আমাৰ বেটাও তাইৰ ছোৱালীজনীৰ লগত ধুনীয়াকৈ খেলি আছে। আৰু তাই আমাৰ কাৰণে গিফ্ট লৈ আহিছে। এখন আৰ্নিয়া গিফ্ট দিছে বেটাক। Thank you, Mithinga, for your beautiful gifts.